ইউটিউব চেনেল এটা খোলা, কিন্তু সাপোৰ্ট কৰা নাছিলে। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম বা আপোনালোকে চাবনে নাচাব বা চাই ভাল পাবনে নাপাব। কিন্তু কথা এটা, মনত যদি প্ৰবল ইচ্ছা শক্তি আৰু কৰ্মৰ প্ৰতি যদি শক্তিপাত থাকে, তেনেহ'লে যিকোনো মানুহ সফল হ'ব পাৰে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, মই আপলোড কৰিম ব্লগ, মোৰ লাইফষ্টাইল আৰু ডেইলি ৰুটিনসমূহক, আৰু কিছুমান ৰেচিপি আৰু কিছুমান মিনি ব্লগো আপলোড কৰি যাম। আৰু মই যি জানো, যি শিকি যাম, আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম। আৰু মোৰ ভিডিঅ'টো চাই যাতে ভয় নাপায়, মই 100% ট্ৰাই কৰিম। আশা কৰিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু খুব মৰমো দিয়ে যাতে। আৰু কিবা ভুল হ'লে ভুলবোৰ শুধৰাই দি আশীৰ্বাদ কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ। আৰু যিটো ফাষ্ট ব্লগ হয়, ইমান দীঘলীয়া নকৰোঁ, আজিলৈ ইমানেই। আৰু মই লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'লৈ। আজিলৈ বাই বাই।